হেল্ল' এভৰিৱান। ডক্টৰ ভীমৰাও আম্বেদকাৰ যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছিল সেই ধৰণৰ পৰিৱেশ হয়তো আপোনাৰ মোৰ নহয়, কিন্তু তেনে এটা পৰিৱেশত সদায় চেলেঞ্জৰ সন্মুখীন হৈ তেওঁ PhD ডিগ্ৰী লাভ কৰিলে আৰু বহুত পঢ়া শুনা কৰি তেওঁ ভাৰতৰ সংবিধানো লিখি পেলালে। আৰু ইমানখিনি হোৱাৰ পিছত বা ইমানখিনি শুনাৰ পিছতো যদি আপুনি কৈ আছে যে আপুনি জীৱনত একো কৰিব পৰা নাই কাৰণ আপোনাৰ ছাপোৰ্ট নাই, আপোনাৰ মা দেউতাই ছাপোৰ্ট নকৰে, আপোনাৰ ভাই ককাই ছাপোৰ্ট নকৰে, বাই ভনীয়ে ছাপোৰ্ট নকৰে, ফ্ৰেণ্ডছে ছাপোৰ্ট নকৰে, হাজবেণ্ডে ছাপোৰ্ট নকৰে, ৱাইফে ছাপোৰ্ট নকৰে, তেন্তে এই মানসিকতা আপুনি ত্যাগ কৰিব লাগিব। আপুনি যদি নাম্বাৰ 1 হ'ব খোজে, আপুনি যদি জীৱনত আগুৱাই যাব খোজে, তেন্তে এই ছাপোৰ্ট ছিষ্টেম ত্যাগ কৰিব লাগিব। অৰ্থাৎ কাৰোবাৰ ছাপোৰ্ট পালেহে মই আগুৱাই যাম, কাৰোবাৰ ছাপোৰ্ট পালেহে মই কিবা এটা কৰিম, এই মানসিকতা আপুনি ত্যাগ কৰিব লাগিব। তেতিয়াহে আপুনি জীৱনত কিবা এটা কৰিব পাৰিব বা সফল হ'ব পাৰিব। Thank you.